দিয়ক এতিয়া সোনকালে চবে বন্ধনৰ কিস্তিটো দিয়ক। সেই কি কয় এইগিলাখন? এই বান্দানি কিস্তি দিবা এৰি ছাৰ চুমা দি আছা তই? কিস্তি দিবা আহিছা না ছাৰৰ লগত প্ৰেম কৰিব আহিছা তই? এই বাদ দিয়কচোন, আপোনাৰ কিস্তিটো দিয়ক বাইদেউ। ছাৰ দৰকাৰ হ'লে ঠিক এইদৰে আপোনাৰ লগত পলাই যাম, তথাপি পইচা দিব নোৱাৰো ছাৰ। এইগিলাখন কি কয় আপুনি? মই কিস্তি দিবা আহিছো। এই বান্দানি ইয়াতে বহ, দাউৰি কিনে ইয়াতে আহি কিনে ছাৰৰ লগত লটং বটং কৰিব আহিছে, ইয়াতে বহ ভালকে। বান্দানি মচান নাচাকে কিস্তি দিবা নোৱাৰে, এতিয়া ছাৰৰ লগত পলাই যাই দিম। সেই এইগিলাখন কথা বাদ দিয়কচোন, কৰি আপোনাৰ পইচাটো দিয়কচোন। মোৰ পইচাটো দি আছো ছাৰ, আগতে ইহঁতৰ পইচা কেইটা লওকচোন। বাইদেউ আপোনাৰ পইচাটো দিয়কচোন। ছাৰ মোৰ তাত পইচা নাই, মোৰ মানুহজনী খালি মদ খাই পৰি থাকে, আকৌ কাম চাম নকৰে ছাৰ। ক'ৰ পৰা পইচা দিম কওকচোন আপুনি? বন্ধনৰ কিস্তি যদি দিব নোৱাৰে তেতিয়া বন্ধনটো কিয় লৈছিলি? তোৰ মানুহজনী মাল খোৱাৰ কাৰণে বন্ধনটো লৈছিলি নেকি? বন্ধনৰ কিস্তি দিব নোৱাৰা? সেই এতিয়া এইগিলাখন বাদ দিয়ক, পইচা দিয়ক, মোৰ অফিচত যোৱাৰ টাইম হৈছে, সোনকালে চবেই পইচা দিয়ক। ছাৰ এই লওক মোৰ কিস্তিটো লওক, মোৰো ঘৰত কাম আছে, মই যাওঁ। ছাৰ এই লওক মোৰ কিস্তিটো লওক, ময়ো যাওঁ ঘৰত। দিয়া এতিয়া তোমাৰ কিস্তিটো দিয়া। ছাৰ আই লাভ ইউ ছাৰ। সেই বৌ এনেকে ডাইৰেক্ট নকবা, লাজ লাগে। ছাৰ পইচা পাতিটো নাইয়ে ছাৰ, কালি ঘৰত আহিব, আপোনাৰ লগত এটা দৰকাৰী কাম আছে ছাৰ। দে হ'ব দিয়া, মই আহিম যোৱা, কাকো নকবা দেই। ছাৰ ঠিক আছে, মই কাকো নকওঁ, মই এইটোৱে বিচাৰোঁ ছাৰ। হ'ব যোৱা, ময়ো তোমাক বহুত লাইক কৰোঁ। আচ্ছা হ'ব দিয়া বৌ, মই যাওঁ হা, মোৰ দেৰি হৈ আছে, কালি আহিম যোৱা, সোনকালতে আহিম। আচ্ছা ছাৰ ঠিক আছে, ময়ো যাওঁ, কালি কিন্তু সোনকালতে আহিব দেই। বৌ ঘৰত আছেনে? ছাৰ আপুনি নেকি? আহক ঘৰৰ ভিতৰত আহক। লাহে কি কৰি আছে ৰ'বা। ঐ চোৱাৰ বাচ্চা, তই কোন বে? মোৰ তিৰিৰ লগত কি কৰি আছা তই? হাও মাইক সুধে, তই কোন বে জৰা? চোৱাৰ বাচ্চা, তই মোক কোন বুলি ক'ব আহিছা? মই তাৰ হাজবেণ্ড হয়। এতিয়া দি আছো শিক্ষা দুইটাকে হে প্ৰভু, আজি কিবাকে বাচলো দে আন। হে গাইছ, এইটো ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। এইটো পাৰ্ট 3 আহি আছে, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।